हेलो फ्रेंड्स, आज आम वेबसाइट डिजाइनिंगर 21 नम्बर पार्ट आरम्भ কৰিবলৈ ওলাইছো আৰু এই ভিডিঅ'ত আজি আমি চাম যে অডিও প্লেয়াৰ কেনেকৈ বনাব পাৰি। ঠিক আছে, যিকোনো ওয়েবসাইটত আপোনালোকে অনলাইন যেনেকৈ গান শুনিব পাৰে বা ভিডিঅ' চাব পাৰে, তাৰে ভিতৰত গান শুনা অডিও প্লেয়াৰটো আমি কেনেকৈ বনাব পাৰে তাকে চাম আজি। ঠিক আছে, তো অডিও প্লেয়াৰটো হৈছে এইটো, মই আপোনালোকক দেখুৱাই দিছো। ঠিক আছে, তো এইটো চাওক, এইটো হৈছে অডিও প্লেয়াৰ। ঠিক আছে, ইয়াত যদি মই এটা প্লে কৰো, চাব গান বাজিব। So friends, এটা হইছে অডিও প্লেয়ার। ঠিক আছে, যত আমি গান শুনিব পাৰো। ঠিক আছে, তো আজি এই অডিও প্লেয়ারটো কেনেকৈ বনাব পাৰি আমি চাও হক। তো মই প্ৰথমতে মোৰ সাবলিম টেক্সটটো ওপেন কৰি লওঁ। ঠিক আছে, সাবলিম টেক্সটটো ওপেন কৰি ললো। তাৰ পিছত আমি প্ৰথমতে কোডিংখিনি কৰি লওঁ। কোডিংখিনি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, প্ৰথমতে মই এটা ক্লাছ লৈ লওঁ। ঠিক আছে, ক্লাছটোৰ কাৰণে div ক্লাস মই div ক্লাস মিডল বুলি দি দিওঁ। ঠিক আছে, মিডল কেলে দিলো মানে আমি প্লেয়াৰটো মাজলৈ আনিব লাগিব। সো মই ক্লাছটোৰ নেম মিডল দি লৈছো যাতে মই বুজি পাওঁ। ঠিক আছে, তাৰ পিছত div ক্লাছটো ক্লোজ কৰি দিলো divটো। তাৰ পিছত আমি কিছুমান এট্ৰিবিউট ল'ব লাগিব। ঠিক আছে, তাৰ কাৰণে আমি কি কৰিব লাগিব, ইয়াত লৈ ল'ব লাগিব অডিও। তো অডিওটো চাওক ইয়াত আছেই, তো মই অডিওত ক্লিক কৰি দিলো। চাওক অডিও টেগটো বনি গ'ল। ঠিক আছে, তো মই এইটো অডিও টেগটো ওপেন হৈ গ'ল, ক্লোজ হৈ গ'ল। তাৰ মাজত আমি কি কৰিব লাগিব, সোর্স ল'ব লাগিব। ঠিক আছে, সোর্সটো লৈ লওঁ। সোর্স চাওক অটোমেটিকলি আহি গ'ল, তো মই এন্টাৰ মাৰি দিলো, সোর্স আহি গ'ল। ঠিক আছে, তো টাইপত আমি কি লিখিব লাগিব, টাইপত যেটো লিখিব লাগিব তাত আমি লিখিব লাগিব অডিও। ঠিক আছে, চাওক টাইপত আমি কি লিখিব লাগিব, অডিও। ঠিক আছে, অডিওটো লিখি দিলো, স্লেশ দি দিলো। তাৰপৰা আমি কি বজাব বিচাৰো, আমি MP3 বজাব বিচাৰো নে ভিডিও ফাইল বজাব বিচাৰো, এইটো দিব লাগিব। ঠিক আছে, তো অডিও হলে তো আমাৰ MP3 হ'ব। সো আমি কি কৰিম, MPEG বুলি দি দিম। ঠিক আছে, তাৰপিছত এইটো SRC। ঠিক আছে, ইয়াত আমি দিব লাগিব যিটো গান আমি ইয়াত প্লে কৰিম সেই গানটোৰ লিংকটো। ঠিক আছে, গানটো আমি ইয়াত দিব লাগিব। তো তাৰ কাৰণে মই কি কৰোঁ, প্ৰথমতে মই মোৰ ডেস্কটপত যাওঁ। ডেস্কটপত গৈ মই ইয়াতে মই গান এটা আনি থৈছিলোঁ, তো গানটো মই ইয়াৰ পৰা কপি কৰোঁ। তো আমাৰ যিটো ৱেব ফল্ডাৰ হয় তাত পেষ্ট কৰি দিওঁ। ঠিক আছে, পেষ্ট কৰি দিলোঁ। পেষ্ট কৰি মই ইয়াৰ পৰা লিংকটো লৈ লওঁ। লিংকটো লৈ কপি কৰি মই ইয়াত পেষ্ট কৰি দিলোঁ। পেষ্ট কৰি মোৰ গানৰ নামটো কি আছিলে, চিলা। ঠিক আছে, চাই লওঁ এবাৰ, চিলা আছিলে। ঠিক আছে, তাৰপিছত এইটো কি হয়, MP3 হয়। চ' আমি কি দিম, .mp3। ঠিক আছে, তাৰপিছত আমি কি কৰিব লাগিব, ছেভ কৰি দিওঁ। চাব এতিয়া আমি ৰিলোড কৰিম পেজটো। ঠিক আছে, ৰিলোড কৰিলো, পেজটোত একো নাই। ঠিক আছে, তো আমি এটা কাম কৰোঁ, বেকগ্ৰাউণ্ড কালাৰটো আমি চেঞ্জ কৰি লওঁ। আৰু চাওক ইয়াত কোনো প্লেয়াৰ এতিয়া শ্ব' কৰা নাই। ঠিক আছে, তো বেকগ্ৰাউণ্ড কালাৰটো আমি চেঞ্জ কৰি লওঁ। বেকগ্ৰাউণ্ড কালাৰটো মই দি দিওঁ অৰেঞ্জ। ঠিক আছে, এতিয়া ছেভ কৰি দিওঁ। চাওঁ এতিয়া কিবা দেখিছে নেকি, নাই, একো অহা নাই। ঠিক আছে, ইয়াত একো নাহাৰ কাৰণটো হৈছে আমি এক কণ্ট্ৰলে দিয়া নাই। আমি এটা এট্ৰিবিউট লগাব লাগিব। এট্ৰিবিউটটো হৈছে এই অডিঅ'ৰ লগত স্পেচ দি দিয়ক, এট্ৰিবিউট এটা লগাব লাগিব, কণ্ট্ৰলছ। ঠিক আছে, কণ্ট্ৰলছ মানে কি হৈছে, অডিঅ' প্লেয়াৰৰ যিখিনি কণ্ট্ৰল। ঠিক আছে, ভলিউম কম, মিউট কৰিব পৰা সেইবোৰ। ঠিক আছে, তো আমি কণ্ট্ৰলৰ এইখিনি নালাগে আমাক। ঠিক আছে, তো ছেভ কৰি দিলোঁ। এতিয়া চাব, ৰিলোড কৰিলোঁ, চাওক অডিঅ' প্লেয়াৰ আহি গ'ল। ঠিক আছে, অডিঅ' প্লেয়াৰটো আহি গ'ল। তাৰপিছত আমি কি কৰিব লাগিব, ইয়াত অকণমান ডিজাইন কৰিম। ঠিক আছে, ইয়াত চাব মিউট কৰিব পৰা অপশ্যন আহিছে। ঠিক আছে, মিউট আছে, প্লে কৰিব পাৰি। আপোনাৰ ইয়াত এইটো কাটিব মেলিব পাৰি। ঠিক আছে, এইটো ফৰৱাৰ্ড কৰিব পাৰি। ঠিক আছে, এইটো কাৰণে এতিয়া আমি কি কৰিম, ইয়াক অকণমান ডিজাইন কৰিম। ডিজাইন কৰিম মানে কি হয়, আমি মিডলত আনিম। সেইকাৰণে মই এই ক্লাছটো মিডল দিছিলোঁ। ঠিক আছে, তাৰ আগতে ইয়াত এটা কাম কৰোঁ, ইয়াত আমি এটা H2 টেগটো লগাই দিওঁ। তো H2 টেগটো লগাই দিওঁ ইয়াত। তাৰপৰা আমি ইয়াত লিখি দিওঁ অডিঅ' প্লেয়াৰ। ঠিক আছে, অডিঅ' PLAYER প্লেয়াৰ। ঠিক আছে, ছেভ কৰি দিলোঁ, ৰিলোড কৰিলোঁ। ঠিক আছে, অডিঅ' প্লেয়াৰ বুলি আহি গ'ল। এতিয়া আমি ইয়াক মাজত আনিম। ঠিক আছে, মাজত আনিবৰ কাৰণে আমি কি কৰিব লাগিব, এই ক্লাছটো আমি বনাই লওঁ। ক্লাছটো বনাই লওঁ, ইয়াত ডট দি দিলোঁ, পেষ্ট কৰি দিলোঁ। ঠিক আছে, তাৰপৰা আমি প্ৰথমতে পজিশ্যন লৈ লওঁ। ইয়াৰ পজিশ্যন আমি দি দিওঁ এবছলিউট। ঠিক আছে, তাৰপৰা আমি টপ দি দিওঁ, টপ দিছোঁ 100 পিক্সেল। ঠিক আছে, তাৰপিছত আমি ইয়াক লেফ্ট দিব লাগিব। লেফ্ট মই দি দিওঁ 500 পিক্সেল। ঠিক আছে, তাৰপিছত আমি কি কৰিব লাগিব, ইয়াৰ ফন্ট ফেমিলিটো চেঞ্জ কৰি দিওঁ। ফন্ট ফেমিলিটো দি দিওঁ মই মন্ট SERRAT। তাৰপিছত ইয়াৰ ফন্ট ৱেটটো দি দিওঁ ফন্ট
ৱেটটো দি দিওঁ ফন্ট ৱেটটো আমি কিমান দিম 1000 দি দিওঁ ঠিক আছে পিক্সেল নহয় সৰি সেভ কৰি দিলোঁ ৰিলোড কৰোঁ চাওক মাজলৈ আহি গ'ল কিন্তু অডিঅ' প্লেয়াৰটো মাজলৈ অহা নাই ঠিক আছে তো অডিঅ' প্লেয়াৰটো মাজলৈ আনিবৰ কাৰণে আমি কি কৰিব লাগিব H2 টেগটো বনাব লাগিব ঠিক আছে এই যিটো H2 টেগ আছিলে ঠিক আছে তাৰ আগতে মই কি কৰোঁ এই মিডলটো ইয়াত কপি কৰি লওঁ পেষ্ট কৰি লওঁ এই H2 টেগটো বনাম এতিয়া ঠিক আছে তো তাৰ কাৰণে আমি ইয়াত দিব লাগিব H2 তাৰপিছত আমি ইয়াৰ কি কৰিব লাগিব প্ৰথমতে ইয়াৰ মাজত দিব লাগিব ঠিক আছে এই যিটো অডিঅ' প্লেয়াৰটো আছে ইয়াক মাজলৈ আনিব লাগিব কাৰণ এইটোতো আপোনাৰ মাজত নাই সাইডত আছে লেফটত আছে ঠিক আছে তো তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে টেক্সট এলাইজেন দিম ঠিক আছে টেক্সট এলাইজেন আমি সেন্টাৰ দি দিওঁ সেন্টাৰ ঠিক আছে তাৰ পিছত ইয়াক কি কৰিম আমি মাৰ্জিন বুটম দিম মাৰ্জিন বুটম কিমান দিম আমি 50 পিক্সেল দি দিওঁ 50 পিক্সেল দিলোঁ সেভ কৰিলোঁ মাৰ্জিন বুটমটো কি হৈছে এই অডিঅ' প্লেয়াৰ যিটো টেক্সট আছে এই টেক্সটটোৰ তলত 50 পিক্সেল থাকিব ঠিক আছে তো এই অডিঅ' প্লেয়াৰ যিটো আছে এই প্লেয়াৰটো অকণমান তললৈ নামি আহিব তাৰ পিছত আমি কি কৰিম এই অডিঅ' প্লেয়াৰৰ কালাৰটো চেঞ্জ কৰিম ঠিক আছে অডিঅ' প্লেয়াৰৰ কালাৰটো আমি দি দিওঁ হোৱাইট কালাৰ দি দিলোঁ তো হোৱাইট ঠিক আছে তো তাৰ কাৰণে আমি এই ফন্ট ৱেটটো ইয়াৰ পৰা কাটি ইয়াত দি দিওঁ ইয়াত দি দিলোঁ সেভ কৰি দিলোঁ এতিয়া চাওঁ ৰিলোড কৰি চাওঁ ঠিক আছে চাওক অডিঅ' প্লেয়াৰটো ওপৰত আহি গ'ল তাৰ তলত 50 পিক্সেল ই লৈ ল'লে তো এতিয়া আমি অডিঅ' প্লেয়াৰটো বনাই ল'লোঁ এতিয়া আমি প্লে কৰি চাওঁ যে চিলা গানটো বাজে নে নাবাজে ঠিক আছে তো মই প্লে কৰি দিলোঁ চাওক মই এইটো পোষ্ট কৰিলোঁ ঠিক আছে তো ফ্ৰেণ্ড ইয়াত যিটো সাউন্ড আছে এই সাউন্ডটো আপোনালোকে ইয়াত কমাব পাৰে বঢ়াব পাৰে ঠিক আছে ইয়াত যদি ক্লিক কৰি দিয়ে এইটো মিউট হৈ যাব তো মই আপোনালোকক দেখুৱাই দি আছোঁ মিউটটো কেনেকৈ হয় প্লে কৰিলোঁ চাওক মিউট হৈ গ'ল ঠিক আছে তো আপোনালোকে কাটিব বিচাৰিলে চাউণ্ডটো ফৰৱাৰ্ডো কৰিব পাৰে ঠিক আছে কেনেকৈ কৰিব পাৰে মই আপোনালোকক দেখুৱাই আছোঁ এইটো প্ৰথমতে আমি কি কৰোঁ সাউণ্ডটো অকণমান কমাই লওঁ ঠিক আছে তাৰপিছত আমি এতিয়া প্লে কৰিম ইয়াক প্লে কৰিলোঁ তাৰপিছত চাব এইটো মই কাটি ফৰৱাৰ্ড কৰিছোঁ ঠিক আছে ফ্ৰেণ্ড তো আপোনালোকে আজি শিকিব পাৰিলে যে অডিঅ' প্লেয়াৰ কেনেকৈ বনোৱা হয় ঠিক আছে তো এই অডিঅ' প্লেয়াৰটো আপোনালোকে আমি মানে ডিজাইনো কৰিব পাৰোঁ বেলেগ হিচাপত যে মিউজিক প্লেয়াৰবোৰ যেনেকৈ থাকে আমাৰ মোবাইলৰ মিউজিক প্লেয়াৰ যেনেকৈ থাকে তেনেকুৱা আমি ডিজাইন কৰিব পাৰোঁ কিন্তু কি হয় আমি যদি তেনেকৈ ডিজাইন কৰিবলৈ যাওঁ তেতিয়াহ'লে তাত আমি জাভা স্ক্ৰিপ্ট ইউজ কৰিব লাগিব ঠিক আছে আৰু আমাৰ এতিয়ালৈকে জাভা স্ক্ৰিপ্ট যিটো কোৰ্চ হয় সেইটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই চ' মই আপোনালোকক এতিয়া চিম্পুল কেনেকৈ বনাব পাৰি সেইটো দেখুৱাই দিলোঁ আৰু যদি আমি জাভা স্ক্ৰিপ্টৰ কোৰ্চটো ষ্টাৰ্ট কৰোঁ তেতিয়া আমি ডাইৰেক্টলি মোবাইলৰ নিচিনা ছেম টু ছেম মিউজিক প্লেয়াৰ বনাই চাম ঠিক আছে তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ডেছক্ৰিপশ্যনত এই ভিডিঅ'টোৰ এই কোডখিনিৰ লিংক দিয়া থাকিব জিপ ফাইলত তো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ঘৰতে ট্ৰাই কৰি চাব পাৰিব ঠিক আছে তো ফ্ৰেণ্ডছ আজিলৈ ইমানেই ধন্যবাদ